আজি আমাৰ অসমৰ যে মুখ্যমন্ত্ৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 53তম জন্ম জয়ন্তী তো আৰু এই কাৰণে আমাৰ যুৱ মৰ্চাৰ নেতৃত্ব গোটেই অসমত আজি তেওঁৰ মানে আমাৰ যি ধৰ্মীয় আমাৰ যিটো হিন্দু ধৰ্মৰ পৰম্পৰা সেই পৰম্পৰা মানে মতে আজি আমি বাথৌ মন্দিৰত আমি এটা সেৱা জনাইছোঁ আৰু গোটেই অসমতে এইটো বিভিন্ন জেগাত হৈ আছে। তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলাৰ ফালৰ পৰা এটাই মানে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যে তেখেতৰ আয়ু যাতে আৰু দীৰ্ঘায়ু হয়, তেওঁ যাতে আৰু অসমৰ কাৰণে ভাল ভাল কাম কৰিব পাৰে, আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাল ভাল কাম কৰিব পাৰে এইখিনিয়ে। তেখেতে আজি যিমানখিনি কাম কৰিছে আৰু কিমান আশাবাদী আৰু না তেখেতৰ ওপৰত আমাৰ যথেষ্ট আশাবাদী, গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষই আশাবাদী। কাৰণ তেওঁৰ নেতৃত্বত আজি অসমত বহুত এটা সুস্থ সবল আৰু মানে এটা সমাজ গঠন হৈ আছে। কাৰণ আমি দেখিছোঁ গোটেই অসমবাসীয়ে দেখিছে যে আমাৰ যি এটা সময়ত যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ যিবিলাক আছিলে আজিৰ দিনত গোটেই বস্তুখিনি কিন্তু কিছু হ'লেও আমি ক'ব লাগিব মানে গোটেইখিনি সফল নহ'লেও আমি মোটামুটি 90% ক'ব লাগিব যে আমি সফল হৈছোঁ তেওঁৰ নেতৃত্বত আমি এটা সুস্থ সবল সমাজ গঠন কৰাৰ কাৰণে। गाहाय मन्त्रि आसामनि चिफ मिनिस्टार हेमन्त बिश्व शर्मा दादानि जोनोम सानखौ जों दिनै बे सिडली हास्रावबारि बाथौ मन्दिराव मानगोनां गाहाय मन्थ्रिनि जाहाथे जिबना सुस्थ' आरो सुस्थ' मगजै जोंनि आसामखौ सालायलांनो हायो आरो जे जोंनि भारतनि प्रधानमन्त्री नरेन्द्र मदिजिया जे भारतखौ बिश्वगुरु बानायनो जे थांखि लादों बे थांखिखौ जाहाथे जोंनि आसामनिफ्राय जोंनि गाहाय मन्थ्रिया हेफाजाब होनानै जोंनि नरेन्द्र मदिजिनि थांखि लानायखौ जाहाथे जाफुंसार खालामहोनो हायो बेखौनो जों आसा खालामनानै दिनै जोंनि बाथौ मन्दिराव जोंनि आफा बोराइ बाथौनाव जों आशीर्बाद जाहाथे आफा बोराइ बाथौआ आशीर्बाद होयो। बिनि थाखायनो जों दिनै चिरां डिस्ट्रिक्ट जुब मर्चानिफ्राय आर'ज गाबनाय जादों।